আজিৰ আমাৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? হাউ মেনি ইণ্ডিয়ান ষ্টেটছ ডাজ দ্য ট্ৰপিক অফ কেঞ্চাৰ পাছ থ্ৰু? ভাৰতৰ কেইখন ৰাজ্যৰ মাজেৰে কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 8খন। ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। নেক্সট কুৱেশ্যন, ভাৰতৰ পশ্চিম ফালে কোনখন সাগৰ আছে? হুইচ সি লাইজ টু দ্য ৱেষ্ট অফ ইণ্ডিয়া? ভাৰতৰ ৱেষ্টত থকা সাগৰখনৰ নাম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি আৰবিয়ান চি। ভাৰতৰ পশ্চিম ফালে আৰব সাগৰ আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ মুঠ মাটিকালি কিমান? হোৱাট ইজ দ্য টোটেল এৰিয়া অফ ইণ্ডিয়া? ভাৰতৰ মুঠ মাটিকালি কিমান বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 3.28 মিলিয়ন স্কোৱাৰ কিলোমিটাৰ। সঠিকভাৱে চাব যাওঁ যদি তেতিয়াহ'লে হ'ব 32,87,782 কিলোমিটাৰ স্কোৱাৰ। নেক্সট কুৱেশ্যন, ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি? হোৱাট ইজ দ্য ষ্ট্ৰীট ডেট ছেপাৰেটছ ইণ্ডিয়া এণ্ড শ্ৰীলংকা? ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি পাক ষ্টেট। পাক ষ্টেট হ'ল ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালী। নেক্সট কুৱেশ্যন, ভাৰতৰ ঠিক মাজত থকা পৰ্বতমালাৰ নাম কি? হুইচ মাউণ্টেইন ৰেঞ্জ লাইজ ইন দ্য চেণ্ট্ৰেল পাৰ্ট অফ ইণ্ডিয়া? ভাৰতৰ একেবাৰে চেণ্ট্ৰেলত থকা পৰ্বতমালাটোৰ নাম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি বিন্দিয়া ৰেঞ্জ। বিন্দিয়া পৰ্বতমালা হ'ল ভাৰতৰ ঠিক মাজত থকা পৰ্বতমালা। এই পৰ্বতমালাই ভাৰতক উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰত দুটা ভাগত ভাগ কৰিছে। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ উচ্চতম শৃংগটোৰ নাম কি? হোৱাট ইজ দ্য হায়েষ্ট পিক ইন দ্য ৱৰ্ল্ড? বিশ্বৰ আটাইতকৈ উচ্চতম শৃংগটোৰ নাম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্ট হ'ল পৃথিৱীৰ আটাইতকৈ উচ্চতম শৃংগ আৰু এই শৃংগটো হিমালয় পৰ্বতমালাত আছে। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট কোন দেশত আছে? মাউণ্ট এভাৰেষ্ট ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি? মাউণ্ট এভাৰেষ্ট কোনখন কাণ্ট্ৰিত আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি নেপাল। নেপালত মাউণ্ট এভাৰেষ্ট অৱস্থিত। ইয়াৰ মুঠ উচ্চতা কিমান এইটো আপোনালোকে কমেণ্টত জনাওক। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? হোৱাট ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি গংগা। গংগা নদী হ'ল ভাৰতৰ আটাইতকৈ দীঘল নদী। পৃথিৱীৰ আটাইতকৈ দীঘল নদী হ'ল নীল নদী। এইখন আফ্ৰিকা মহাদেশত আছে। নেক্সট কুৱেশ্যন, গংগা নদী কোনটো হিমবাহৰ পৰা উৎপত্তি হৈছে? দ্য গংগা অৰিজিনেট ফ্ৰম হুইচ গ্লেচিয়াৰ? কোনটো হিমবাহৰ পৰা গংগা নদী উৎপত্তি হৈছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি গংগোত্ৰী গ্লেচিয়াৰ। গংগোত্ৰী হিমবাহৰ পৰা গংগা নদীৰ উৎপত্তি হৈছে। য়মুনোত্ৰী গ্লেচিয়াৰৰ পৰা যমুনা নদী উৎপত্তি হৈছে। এই দুটা কুৱেশ্যন মনত ৰাখিব, গংগোত্ৰী গ্লেচিয়াৰৰ পৰা গংগা নদী আৰু য়মুনোত্ৰী গ্লেচিয়াৰৰ পৰা যমুনা নদী। নেক্সট কুৱেশ্যন, চেনাব নদী কোন নদীৰ এখন উপনৈ? চেনাব ৰিভাৰ ইজ এ ট্ৰিবিউটৰী অফ হুইচ ৰিভাৰ? কোনখন নদীৰ এখন উপনৈ বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ইন্দুছ। ইন্দুছ অৰ্থাৎ সিন্ধু নদীৰ এখন উপনৈ হ'ল চেনাব নৈ। সিন্ধু নদীৰ আৰু প্ৰধান উপনৈ কেইখনমান আছে, সেইকেইখন হ'ল জেলম, ৰবি, বিপাশা এণ্ড শতদ্ৰু। এই চাৰিখন নদীও সিন্ধু নদীৰ প্ৰধান উপনৈ। নেক্সট কুৱেশ্যন, তলহত দিয়া কোনখন এখন দক্ষিণ ভাৰতৰ নদী? হুইচ অফ দ্য ফলোয়িং ইজ এ ৰিভাৰ অফ চাউথ ইণ্ডিয়া? দক্ষিণ ভাৰতৰ কোনখন নদী বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি গোদাবৰী। গোদাবৰী হ'ল দক্ষিণ ভাৰতৰ এখন নদী। নেক্সট কুৱেশ্যন, দাক্ষিণাত্য মালভূমিক কোনখন নদীয়ে
দুভাগত বিভক্ত কৰিছে? হুইচ ৰিভাৰ ডিভাইডেড দ্য দক্ষিণ প্লেটু ইনটু টু পাৰ্টছ? সমগ্ৰ দক্ষিণ ভাৰতখনকে দাক্ষিণাত্য মালভূমিৰ অন্তৰ্গত বুলি ধৰা হয় আৰু এই দাক্ষিণাত্য মালভূমিক কোনখন নদীয়ে দুভাগত বিভক্ত কৰিছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ নৰ্মদা। নৰ্মদা নদীয়ে সমগ্ৰ দাক্ষিণাত্য মালভূমিক দুভাগত বিভক্ত কৰিছে। নেক্সট কুৱেশ্যন, উৰিষ্যাৰ উপকূল অঞ্চলক কি নামেৰে জনা যায়? হোৱাট ইজ দ্য কোষ্টেল ৰিজন অফ ওড়িশা নউন এজ? ওড়িশাৰ উপকূলীয় অঞ্চলক কি নামেৰে জনা যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি উৎকল কোষ্ট। উৰিষ্যাৰ উপকূলীয় অঞ্চলক উৎকল কোষ্ট বুলি জনা যায়। নেক্সট কুৱেশ্যন, কেৰালাম পূৰ্বৰ কেৰালাৰ ৰাজ্যৰ উপকূলীয় অঞ্চলক কি নামেৰে জনা যায়? হোৱাট ইজ দ্য কোষ্টেল ৰিজন অফ কেৰালা নউন এজ? কেৰালা ৰাজ্যৰ উপকূলীয় অঞ্চলক কি নামেৰে জনা যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি মালাবাৰ কোষ্ট। মালাবাৰ উপকূলীয় অঞ্চল বুলি জনা যায়। নেক্সট কুৱেশ্যন, ভাৰতৰ একমাত্ৰ মৰুভূমি কোনখন? হুইচ ইজ দ্য অনলি ডেজাৰ্ট ইন ইণ্ডিয়া? ভাৰতৰ একমাত্ৰ মৰুভূমি কোনখন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি থৰ ডেজাৰ্ট। ভাৰতৰ একমাত্ৰ মৰুভূমিখন হ'ল থৰ মৰুভূমি। নেক্সট কুৱেশ্যন, থৰ মৰুভূমিৰ মুঠ মাটিকালি কিমান? হোৱাট ইজ দ্য টোটেল এৰিয়া অফ দি থৰ ডেজাৰ্ট? থৰ মৰুভূমিৰ মুঠ মাটিকালি কিমান বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 2 লাখ স্কোয়াৰ কিলোমিটাৰ। 2 লাখ বৰ্গ কিলোমিটাৰ হ'ল থৰ মৰুভূমিৰ মাটিকালি। নেক্সট কুৱেশ্যন, থৰ মৰুভূমি ভাৰতৰ কেইখন ৰাজ্যত বিস্তৃত হৈ আছে? ইন হাউ মেনি ইণ্ডিয়ান ষ্টেট ইন দ্য থৰ ডেজাৰ্ট স্পেয়াৰ্ড? ভাৰতৰ কিমানখন ৰাজ্যত থৰ মৰুভূমি বিস্তৃত হৈ আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 3। নেক্সট কুৱেশ্যন, থৰ মৰুভূমিত থকা একমাত্ৰ নদীখনৰ নাম কি? হুইচ ইজ দ্য অনলি ৰিভাৰ ইন দ্য থৰ ডেজাৰ্ট? থৰ মৰুভূমিত থকা একমাত্ৰ নদীখনৰ নাম কি আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ লুনি। থৰ মৰুভূমিত থকা একমাত্ৰ নদীখন হ'ল লুনি নদী। নেক্সট কুৱেশ্যন, আন্দামান নিকোবৰ দ্বীপপুঞ্জ কোনখন সাগৰত আছে? আন্দামান এণ্ড নিকোবৰ আইছলেণ্ড আৰ লোকেটেড ইন হুইচ চি? কোনখন সাগৰত আন্দামান এণ্ড নিকোবৰ দ্বীপপুঞ্জ অৱস্থিত আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি বে অফ বেংগল। বে অফ বেংগল অৰ্থাৎ বংগোপসাগৰত আন্দামান এণ্ড নিকোবৰ দ্বীপপুঞ্জসমূহ আছে। নেক্সট কুৱেশ্যন, তলত দিয়া কোনটো দ্বীপপুঞ্জ আৰৱ সাগৰত অৱস্থিত নহয়? হুইচ অফ দ্য ফলোয়িং আইছলেণ্ড ইজ নট লোকেটেড ইন দি আৰাবিয়ান চি? আৰৱ সাগৰত কোনটো দ্বীপপুঞ্জ অৱস্থিত নহয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি নিকোবৰ। নিকোবৰ দ্বীপপুঞ্জ আৰৱ সাগৰত অৱস্থিত নহয়, ইটো আছে বংগোপসাগৰত। বাকী লক্ষদ্বীপ, মিনিকয়, কালাপানী এই দ্বীপসমূহ আৰৱ সাগৰত অৱস্থিত। নেক্সট কুৱেশ্যন, লাক্সা দ্বীপপুঞ্জ কিমানটা দ্বীপেৰে গঠিত? লাক্ষাদ্বীপ কনচিষ্ট অফ হাউ মেনি আইছলেণ্ড? লক্ষদ্বীপ কিমানটা সৰু দ্বীপেৰে গঠিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 36। লক্ষদ্বীপপুঞ্জ মুঠ 36টা দ্বীপেৰে গঠিত। নেক্সট কুৱেশ্যন, আন্দামান এণ্ড নিকোবৰ প্ৰায় কিমানটা দ্বীপেৰে গঠিত? এপ্ৰক্সিমেটলি হাউ মেনি আইছলেণ্ড আৰ ইন আন্দামান এণ্ড নিকোবৰ? আন্দামান এণ্ড নিকোবৰত মুঠ কিমানটা সৰু বৰ দ্বীপেৰে গঠিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 300। আন্দামান এণ্ড নিকোবৰত প্ৰায় 300 সৰু বৰ দ্বীপ আছে। এতিয়ালৈকে আজিৰ আমাৰ এই ক্লাছ 6ৰ লেচন নম্বৰ 5ৰ ভিডিঅ'টোত মুঠ 22 ইম্পৰ্টেণ্ট MCQ আপোনালোকৰ মাজলৈ লৈ আহিছিলোঁ। এই কুৱেশ্যনখিনি আগন্তুক হ'বলগীয়া আছাম পুলিচ বা EDRE এক্সামত আহিব পৰাকৈ বাছনি কৰা হৈ আছে। সেয়েহে এই চিৰিজটো আপোনালোকে কণ্টিনিউ চাব আৰু কুৱেশ্যনখিনি লিখি যাব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত আমি যেনেকৈ আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহোঁ, আজিও এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব
আন্দামান নিকোবর দ্বীপপুঞ্জৰ ৰাজধানী ক'ত অৱস্থিত? Where is the capital of Andaman and Nicobar Island located? আন্দামান এণ্ড নিকোবৰৰ ৰাজধানী ক'ত অৱস্থিত বুলি সুধিছে। ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনসাৰটো কমেণ্টত জনাব আৰু নহ'লে ইয়াৰ এনসাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও জানি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।